আর উপস্থিত আরে মনে মনে বিদুরে মনে মনে ভাবে এই দুজনে হল মানব ধর্ম হাস্তর মানব ইতিহাসর মানব মহাকাব্যর মানব যার এক সন্তান মৰি যোৱাৰ পিছত এক সন্তানৰ মৃতদেহ লাৰি চাৰি কান্দি কাটি চাই আছে ভগৱান এই দুজনেই হল মানৱ ধৰ্ম শাস্ত্ৰৰ মানৱ ইতিহাসৰ মানৱ আৰু বিদুৰে মনে মনে ভাবে হয় এয়াই হল মানৱ জীৱন অদুদিনৰ গতিকে মই দাদাৰ বুক কলৈ লৈ যাম ঠিক আছে হত্যাত কৰি আছে ভীষ্মতা লৈ যাব হত্যাত কৰি আছে ভীষ্মতা লৈ যাব আজি মই হঠাৎ অনুভৱ কৰিছো বাচ্চা
ধর্মর হদাই দয় অধর্মের কোনদিন দয় নাই বোকা অধর্মের কোনদিন দয় নাই তুকমাই বুকুটা আবতি ধরো মরমতে আবতি ধরো অন্ধরদাই ধর্মরাজ অন্ধরদাই ধর্মরাজ আর অর্জুনকে অন্ধর দেয় হাবতি ধরে অনুকূল সহদেব পথে মই সকলোকে পালো যুধিষ্ঠিৰক পালো অৰ্জুনকো পালো আৰু নকুল সহদেৱকো পালো কিন্তু ভীম যে নাই ভীম ক'ত ভীম বুলি অন্ধাই মাতিবে লাগিলা তুমি অন্ধৰতাৰ কাষ নচপাই ভাল মই কিয় কৈছো জানা এই সময়ত অন্ধৰতাৰ অন্তৰত প্ৰতিশোধৰ জুই পুৰা জ্বলি আছে গতিকে যদি তুমি কাষ চাপি যোৱা তেনেহলে তোমাৰ কিবা বিপদ আহিব পাৰে আৰু আনফালে অন্ধৰতাই ভীম ভীম বুলি কৈ দুহাত মেলি আকাশ পাৰি আছে আৰু তেতিয়া শ্ৰীকৃষ্ণই মনে মনে ভাবে এতিয়া কি কৰা যায় এই লোহাৰ ভীম একা প্ৰভুই আস্বাদন ভীম বুলি অন্ধৰ